অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ লিষ্টত নাম থাকিব সেইসকলে কিন্তু আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে তেনেহলে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, নিশ্চয় আপোনালোকে সকলোৱে জানে যে আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা দিয়া হ'ব। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে তেনেহলে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহলে কিন্তু আপোনালোকে অতি সোনকালে এটা কাম কৰিব লাগিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহলে এতিয়া আপোনালোকে কি কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছো। আপোনালোকে জানিবলৈ হলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো কিন্তু অহাকালি মুকলি হৈ গৈছে। লিষ্টটো কিন্তু আপোনালোকে অনলাইনৰ পৰা নাপাব। আৰু যদি আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টৰ হয় তেনেহলে কিন্তু এইটো হৈছে ধুবুৰী ডিষ্ট্ৰিক্টৰ লিষ্ট। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে হোৱাটছএপৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছো। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি লিষ্টটো চাব পাৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যিসকলৰ লিষ্টত নাম আহিছে সেইসকলে কিন্তু আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু আপোনালোকৰ নামটো সিলেকশ্যন হোৱা নাই, আপোনালোকে আগত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা বহুতো মানুহৰ নাম পতন হৈ গৈছে। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে পাই আছে আৰু যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনি লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহলে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহলে কিন্তু আপোনালোকে আপনার পঞ্চায়েত অথবা আপোনালোকে ব্লকত যাই যোগাযোগ কৰিব লাগিব। এতিয়া কথা হ'ল যে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব বা লিষ্টটো ক'ত পাব। লিষ্টটো কিন্তু আপোনালোকৰ ব্লকত আৰু আপোনালোকৰ পঞ্চায়তত অলৰেডি প্ৰকাশ হৈ গৈছে। যিহেতু লিষ্টৰ পৰা বহুতো মানুহৰ নাম কৰ্তন কৰি আছে আপোনাৰ পঞ্চায়ত অথবা আপোনালোকৰ ব্লকৰ পৰা, সেইকাৰণে লিষ্টটো আপোনালোকৰ ব্লকত আহি গৈছে। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহলে আপোনালোকে আপোনাৰ ব্লকত অথবা আপোনালোকে আপোনাৰ পঞ্চায়তৰ লিষ্টটো চাব লাগিব। লিষ্টটো কিন্তু আপোনালোকে অনলাইনত নাপাব। আৰু যদি আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টৰ হয় তেনেহলে কিন্তু মই আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছো। আপোনালোকে ক্লিক কৰি ইয়াত সকলো পঞ্চায়তৰ নাম দিয়া আছে, আপোনালোকে ক্লিক কৰি লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। এবাৰ কমেণ্টত জনাই দিব। আপোনালোকে আজি লিষ্টটো চেক কৰক যে আপোনাৰ নামটো আহিছে নে অহা নাই।